आसाम आयेन आफादनि बिसायख'थियाव देरहासारनि फोरबो फालिदों बिपिएफआ 45 नं भेरगाव बियाबाव बिपिएफआ बिजय उत्सव खुंदों। देरहासारनि फोरबो फालिथायाव बिपिएफ आरो बिजेपिनि मावथि दैदेनगिरि बिथांमोना जयै बोथिसे जानाय हाबाफारिबो बानजायो। हाबाफारियाव गोदानै बिसायख'जानाय एमएलए महेश्वर बर'खौ दुंब्रुदै बरायो। भेरगाव बियाबनि मावनो गोनां खामानि आरो थांखिनि सायाव बिबुंथि खालामो एमएलए महेश्वर बर' बिथाङा। নিৰ্বাচন শেষ হোৱাৰ পিছত এইখন ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ বিটিচি পৰিষদীয় বিশেষকৈ ননেশ্বৰ সমষ্টি ইয়াত আমি প্ৰত্যেকটা বিধানসভা সমষ্টিৰ অন্তৰ্গত আমাৰ পৰিষদীয় সমষ্টিত আমি বিজয় উৎসৱ পালন কৰিছিলোঁ আৰু কিছু আমি প্ৰীতি ভোজৰ আয়োজন কৰি পেলাই যিসকল আমাৰ বহুজন আমাৰ বিষয়ববীয়া দলৰ সদস্যসকলে কষ্ট কৰিছিল। গতিকে আমি কিছু বিজয় উৎসৱ পালন কৰাৰ লগতে আমি প্ৰীতি ভোজৰ আয়োজন কৰিছিল। গতিকে ৰাইজে অংশগ্ৰহণ কৰিছে, আমাৰ দলৰ কৰ্মকৰ্তাসকলে অংশ কৰিছে। আমি বিশেষকৈ দল বুলিলে এতিয়া দুয়োটা দলৰ বিষয়ববীয়া আৰু সদস্যসকলেই আছে, ভাৰতীয় জনতা পাৰ্টি আৰু বিপিএফ দলৰ। গতিকে আজি ভাল লাগিল, এটা যিসকলে খুব কষ্ট কৰিছিল তেখেতসকলক এসাঁজ ভাত খুৱাব পাই মই নিজে আনন্দ পাইছোঁ। আৰু আমি গোটেইখিনি লগ লাগি দলৰ বিষয়ববীয়া আৰু মই নিজেও লগ লাগি পেলাই আমি এই আয়োজনটো কৰিছোঁ। আৰু এটা আহি থকা দিনত আমি আজিৰ দিনটোতে এটা সকলোৱে আমি সংকল্প লৈছোঁ, ৰাইজে যিহেতু আমাৰ প্ৰতি আস্থা প্ৰকাশ কৰি পেলাই ৰাইজৰ বহুত আশা আকাংক্ষা আগত ৰাখি পেলাই আমাক ৰাইজৰ বহুমূলীয়া ভোটাধিকাৰ সাব্যস্ত কৰি জিকাই পঠাইছে।